Hello, welcome guys to our vlog. Oh no. Hello, welcome guys to our vlog. ভিডিও কৰা লাগছি আমি তাক কৰছো কি আমাক কৰি আছে আগবাঢ়ো সপোন আকি পৃথিৱী Mugdada, hi. Goida. Hello, welcome guys to our vlog. Oh no. Hello, welcome to my second channel, Shekhar's Uncut Stories. So it is my second channel. Yate agate moi dubbing videos, tar pisot apunar short cinematics videos eneke upload korisilu. Etia ajir pora plan korilu ki olop vlogs banao. Vlogs hobo apunar musical vlogs aru travel vlogs hobo aru mor daily lifestyle kini ji koru moi dekhai jam ekini আপোনালোকে যেন সাপোর্ট কৰে মোক চেনেল সাবস্ক্রাইব কৰাটো সকলোৰ কাৰণে ফ্ৰী হয় সো চেনেলটো সাবস্ক্রাইব কৰি দিব সো আজি আপোনালোকক লৈ যাম এটা বিশেষ জায়গাত য'ত আজি আমাৰ ৰেকৰ্ডিং আছে সো আপোনালোক দেখাই যাম আপোনালোকে থাম্বনেল আৰু ইন্ট্ৰোটো চাই চাই গম পালে আজি আমি ক'ত যাম সো আজি যাত্ৰা আৰম্ভ কৰিলো মোৰ ঘৰৰ পৰা ইয়াৰ পৰা আমি ফাৰ্ষ্টতে যাম মুকুন্দদাৰ ঘৰত মুকুন্দদাৰ ষ্টুডিঅ'ত গৈ আমাৰ আজি এটা বিশেষ সং এটা ৰেকৰ্ড কৰি আছে সংটো হৈছে ফ্ৰেণ্ডশ্বিপ ডেৰ ওপৰত হ'ব 1 অগষ্টত আপলোড হ'ব সংটো সো আজি আমাৰ মোৰ আৰু তিনিজন বন্ধুৰ ৰেকৰ্ডিং আছে সো সকলোখিনি দেখুৱাই যাম চাই যাব বলক ফাৰ্ষ্টতে লাইটটো অফ কৰি লওঁ তাৰপিছত ডাইৰেক্টলি টু দ্য ষ্টুডিঅ' সো এতিয়া টাইম হৈছে 2:52 ইয়াৰ পৰা ওলালো বনগৰ আমি তাক কৰছো কি আমাক কৰি আছে বিশিষ্ট কণ্ঠশিল্পী শেখৰ গোস্বামী হয় হয় del jodin bukute solise নমস্কাৰ হিৰক ডিজিমিক্স ষ্টুডিঅ'লৈ স্বাগতম জনাইছো পুৰা ব্যস্ত আৰু মোবাইলত না নমস্কাৰ বাহ তোৰা শিৱাংসা মুকুন্দা হাই গৈদা এই আইটেম মুকুন্দদাই বেছ লাইন ডিজাইন কৰি আছে গানটোৰ এদিন আপোনালোকক দেখুৱাম গোটেই ষ্টুডিঅ' টুৰ ধুনীয়াকৈ আহি কিনে জ্যোতিপ্ৰসাদে গানটোৰ বিষয়ে অকণ কৈ দিব আমাৰ পৰিকল্পনাৰ নতুন পৰিকল্পনা প্ৰথম আপোনালোকৰ আগত আগবঢ়াব ওলাইছোঁ আমাৰ প্ৰথম পৰিকল্পনা ফ্ৰেণ্ডশ্বিপৰ বন্ধুত্বৰ এটা গান আমি আপোনালোকৰ আগত আৰু কিছুদিনৰ পিছত উলিয়াই দিম আৰু সেই গানটোৰে আজি ডাবিঙৰ কাম চলি আছে মুকুন্দদাৰ ঘৰত টংলাত ডিজিমিক্স ষ্টুডিঅ'ত আৰু
গোটেই আমাৰ মিউজিকৰ লগত জড়িত যিখিনি নেকি টংলাত কালচাৰ ৰিলেটেড আমাৰ ফ্ৰেণ্ড চাৰ্কেল আছে সেইখিনি মিলি আমি নতুন পৰিকল্পনা বন্ধুত্ব গানটো কাম কৰি আছোঁ আৰু ডাবিং আমাৰ ভিতৰত চলি আছে আৰু বাকীবোৰ আমি বাহিৰতে বহি এনে ৰৈ আছোঁ খুব ভাল হ'ব গানটো সকলোৱে যেন ভালদৰে আঁকোৱালি লয় আৰু কিবা যদি ভুল হয় আমাক যাতে আগুৱাই যাবৰ কাৰণে সেই ভুলবিলাক শুধৰাই দিয়া তাৰে আপোনালোকৰ আগত মই কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ গানটোৰ বিষয়ে গানটো কেনেকুৱা হ'ব চ' গানটোৰ এটা সৰুকৈ পাৰ্ট ময়ো হয় চ' গানটোত অকণমান পাৰ্ট আছে মই গাম সকলোৱে চাব গানটো আহি আছে 1 আগষ্টত 1 আগষ্টৰ আগতে আমি গানটো ৰিলিজ দিম ফ্ৰেণ্ডশ্বিপ ডে 1 আগষ্ট হয় তাৰ আগতে আমি গানটো ৰিলিজ দিম আৰু শ্বুটিঙত আমি সকলোৱে ইনক্লুড ভিডিঅ'টোত সকলোৱে ওলাব তাৰপাছত অকল সেইটোৱে নহয় গানটোত বহুতে কণ্ঠদান কৰিছে বহুতে গাইছে গানটো ভাল আমাৰ আছে এইফালে পিছফালে ধুবদা এইফালে গুচি গ'ল সকলোৱে কণ্ঠদান কৰিছে ভাল হ'ব খুব ভাল হ'ব আপোনালোকে আঁকোৱালি লওক শেখৰ বন্ধুত্ব গানটো এনেই গাব পাই ফালে বা মিউজিক সেইখিনি কেনেকুৱা পাইছে অলপমান কৈ দিয়কচোন আমাৰ এইফালে গৰিদা আছে আৰু এইফালে গৰিদা আছে আমাৰ মিউজিকটো বহুত ধুনীয়া হৈছে উৎপল দা ভালকৈ গাবি হা চশমা আমাৰ কি জান না আজি মানে কম দামী লোৱা হয় আজি একযোৰ ল'লোঁ ভাঙিল মই 100 টকাত কিনিছোঁ আগবাঢ়ো সপোন আঁকি পৃথিৱী ঘূৰো এখোজ দুখোজ আগবাঢ়ো সপোন আঁকি পৃথিৱী ঘূৰো এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ঢাকি মনলে উভতি আহে লৰালি তোৰে মোৰে তেতি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে ৰেকৰ্ডিং হৈ গ'ল বঢ়িয়াকৈ একদম এতিয়া ঘৰলৈ যাওঁ আৰু সকলোৱে গানটো চাব 1 আগষ্টত আহি আছে যাওঁ হা বাবাই দেৱ যাওঁ দেই এতিয়া গৈ আছোঁ ঘৰলৈ ধুনীয়াকৈ ৰেকৰ্ডিং হ'ল একদম এতিয়া ঘৰত যাই অলপমান ৰেষ্ট ল'ম মোৰ চেনেলটো চাই থাকিব সকলোৱে মই এভৰি ছানডে ইয়া ফিৰ উইকত দুটাকৈ ব্লগ পোষ্ট কৰিম মিউজিকেল ব্লগছ লাইফষ্টাইল ব্লগ তাৰপিছত আপোনাৰ ট্ৰেভেল ব্লগছো দিম য'ত য'ত যাওঁ মোৰ লাইফষ্টাইলটো গোটেই দেখুৱাই যাই থাকিম সকলোৱে যেন ছাপোৰ্ট কৰে আৰু